যেনেদৰে আমি ডিজিটেল ইণ্ডিয়া নিচিনা আগবাঢ়ি আছোঁ, গতিকে আপোনালোকৰ নিশ্চয় জনা উচিত 1G, 2G, 3G, 4G, 5G কি। মই আজি এনেকুৱা কথা ক'ম যিবিলাক জনাৰ আপোনালোকৰ দৰকাৰ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ইণ্ডিয়ান মাৰ্কেটত বহুতো স্মাৰ্টফোন আছে। সকলোৱে 4G ল'বলৈ বিচাৰে, সেইবাবে 4G মানে কি জনা উচিত। প্ৰথমে ক'ম G মানে কি। G মানে হ'ল জেনেৰেশ্যন। যেতিয়া কোনো মোবাইলত নতুন জেনেৰেশ্যন আহে তেতিয়া তাক নেক্সট জেনেৰেশ্যন বুলি কোৱা হয়। সময়ৰ লগে লগে ফোনৰ চাইজ আৰু সলনি হয়। প্ৰথমে ৱায়াৰ থকা ফোন আছিল, তাৰপিছত কোডলেছ হৈছিল, এতিয়া ৱায়াৰলেছ ফোন আহিছে। ৱায়াৰলেছ ফোনৰ প্ৰথম ফোন আছিল 1G জেনেৰেশ্যনৰ। 1G এনালগ ছিষ্টেমত কাম কৰিছিল আৰু ইয়াৰ স্পীড লিমিট আছিল 2.4 kbs। প্ৰথমে এই মোবাইলটো লঞ্চ কৰিছিল আমেৰিকাই। তাৰপিছত আহিল 2G। 2Gটো 1991ত আহিছিল আৰু এইটোৰ ছিগনেল আছিল ডিজিটেল ছিগনেল আৰু এই মোবাইলটো ফিনলেণ্ডত প্ৰথমে লঞ্চ হৈছিল। এইটোৰ সুবিধা আছিল SMS কেমেৰা আৰু বহুতো আন সুবিধা আছিল। 3G জেনেৰেশ্যন 2000ত আহিছিল। ইয়াত বহুতো সুবিধা আছিল, গেমছ, ফাইলছ, ট্ৰেন্সফাৰ। 4G লঞ্চ হৈছিল 2011ত। ইয়াৰ স্পীড আছিল 1 Gbps। দেখাত একেই, কিন্তু দাম অলপ আগতকৈ বেছি। 5Gৰ বিষয়ে। 5G যদিও ইণ্ডিয়াত এতিয়ালৈকে অহা নাই, 2021ত আহিব বুলি কৈছে। ইয়াৰ কোনো স্পীডৰ সীমা নাথাকে। এইটো হ'ল চিম্পলি বেছিক ইনফৰমেশ্যন ফৰ 3G, 4G।